প্ৰথমতে জানি লওক নতুন ৰেচন কাৰ্ড বনাবলৈ কি ডকুমেণ্টছ লাগিব। ইয়াতে ১ নম্বৰত কৈছে ২০১১ চনৰ চেঞ্চাছ কুপন অৰ্থাৎ ২০১১ চনৰ যিটো একনলেজমেণ্ট কপি আছিল ইকনমিক চেঞ্চাছৰ সেই কপিটোৰ প্ৰয়োজন হ'ব। ইয়াতে ২ নম্বৰত কৈছে সকলো সদস্যৰ আধাৰ কাৰ্ড আপুনি যিকেইজনৰ নামত ৰেচন কাৰ্ড বনাব বিচাৰিছে অৰ্থাৎ যিকেইজনৰ নাম আপুনি ৰেচন কাৰ্ডত এড কৰিব বিচাৰিছে গোটেইকেইজন ফেমিলি মেম্বাৰৰ আধাৰ কাৰ্ড লাগিব, ঠিক আছে। ইয়াতে ৩ নম্বৰত কৈছে ১৮ বছৰৰ তলৰ সদস্যৰ সকলৰ জন্মৰ প্ৰমাণপত্ৰ লাগিব। যিসকল ল'ৰা-ছোৱালীৰ বয়স ১৮ বছৰৰ তলত আছে সেইসকল ল'ৰা-ছোৱালীৰ জন্ম চাৰ্টিফিকেট লাগিব অৰ্থাৎ বাৰ্থ চাৰ্টিফিকেট লাগিব, ঠিক আছে। ইয়াতে ৪ নম্বৰত কৈছে ২০১১ চনৰ ভোটাৰ তালিকা ২০১১ চনৰ ভোটাৰ লিষ্ট লাগিব। তাৰপিছত ইয়াতে ৫ নম্বৰত কৈছে ৰেচন কাৰ্ডৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ চলিত ৰেচন কাৰ্ডৰ কপি অৰ্থাৎ কিছুমানৰ অলৰেডি ৰেচন কাৰ্ড আছে কিন্তু কিছুমান ফেমিলি মেম্বাৰৰ নাম বাদ পৰি গৈছে। তেনে ক্ষেত্ৰত নাম ইয়াতে অন্তৰ্ভুক্ত কৰিবলৈ আগৰ যিটো ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ জেৰক্স কপি লাগিব, ঠিক আছে। ইয়াতে ৬ নম্বৰত লাগিব বেংক পাছবুক কপি, ঠিক আছে, বেংক পাছবুকৰ জেৰক্স কপি। মেইনলি ইয়াতে এইকেইটা ডকুমেণ্টছেই লাগিব। এই গোটেইকেইটা ডকুমেণ্টছ লৈ আপোনালোকৰ যিটো জিপি আছে গাঁও পঞ্চায়তত ছাবমিট কৰিব, ঠিক আছে। ইয়াৰ বাহিৰেও ইয়াতে অলপ গাইডলাইন দিছে আপোনালোকে জানি ৰাখক। ইয়াতে গাইডলাইনৰ ১ নম্বৰত কৈছে ২০১১ চনৰ চেঞ্চাছ কুপন থকা পৰিয়াল হ'ব লাগিব। আপুনি ৰেচন কাৰ্ড বনাবলৈ ২০১১ চনৰ যিটো চেঞ্চাছ কপি আছে চেঞ্চাছ কপিত নাম থাকিব লাগিব, ঠিক আছে। তাৰপিছত ইয়াতে ২ নম্বৰত কৈছে আবেদন কৰিব বিচৰা পৰিয়ালৰ সদস্যসকল অইন কোনো ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত নথকা হ'ব লাগিব। এইটো মনত ৰাখিব। তাৰপিছত ইয়াতে ৩ নম্বৰত কৈছে ২০১১ চনৰ ভোটাৰ তালিকাত নাম থাকিব লাগিব। যিজন মেম্বাৰৰ আপুনি ৰেচন কাৰ্ড বনাব ২০১১ চনৰ ভোটাৰ লিষ্টত নাম থাকিব লাগিব, ঠিক আছে। ইয়াতে ৪ নম্বৰত কৈছে আবেদন কৰিব বিচৰা সকলৰ আধাৰ কাৰ্ড থাকিব লাগিব। আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক, নহ'লে ৰেচন কাৰ্ড নহ'ব। তাৰপিছত ইয়াতে ৫ নম্বৰত কৈছে এইটো আগতেও কোৱা হৈছে ১৮ বছৰৰ তলৰ যিবিলাক ল'ৰা-ছোৱালী আছে সেইসকলৰ আধাৰ কাৰ্ডৰ লগতে জন্মৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, ঠিক আছে। এইটো আছিল ৫ নম্বৰ গাইডলাইন। তাৰপিছত ইয়াতে ৬ নম্বৰত কৈছে ২০১১ চনৰ চেঞ্চাছত নাম থকা পৰিয়ালৰ সদস্যসকলৰ বাহিৰে বেলেগ কোনো নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব। অৰ্থাৎ ২০১১ চনৰ চেঞ্চাছ কপিত যিকেইটা নাম আছে সেইকেইটাৰে ৰেচন কাৰ্ড বনাব পাৰিব, বাকী মেম্বাৰৰ বনাব নোৱাৰিব। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। তাৰপিছত ইয়াতে ৭ নম্বৰত কৈছে ৰেচন কাৰ্ডত থকা পৰিয়ালে অৰ্থাৎ ৰেচন কাৰ্ডত নাম থকা পৰিয়ালে ২০১১ চেঞ্চাছ মতে যদি কোনো সদস্যৰ নাম বাদ পৰিছে তেন্তে চলিত ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ একেখন যিটো এপ্লিকেশ্যন ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্ম জমা কৰিব লাগিব। তাৰপিছত ইয়াতে বেংক একাউণ্ট লাগিব। তো এইখিনি আছিল মেইন গাইডলাইন। অসমীয়াত লিখা আছে, আপোনালোকে স্ক্ৰীনশ্বট লৈ পঢ়িব পাৰে, ঠিক আছে। ইয়াৰে যিটো এপ্লিকেশ্যন ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্মটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। ডিছক্ৰিপশ্যনৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব। চ' আপোনালোকে যদি এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰোঁতে প্ৰব্লেম পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই নেক্সট ভিডিঅ'ত কেনেদৰে ফিল আপ কৰিব লাগে ডিটেইলছত আলোচনা কৰিবলৈ ট্ৰাই কৰিম, ঠিক আছে। চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল। ধন্যবাদ।